friends, welcome back. আৰু আজি বহুত দিনৰ মই ব্লগিং ষ্টাৰ্ট কৰিছো পাটনাৰ পৰা আহি কেটামান কাম কৰিলো আৰু অকমান ৰেষ্ট ললো সো ব্লগ কৰা নাছিলো এতিয়া সময় হৈছে 6:30 আৰু এতিয়া আমি গৈ আছো গ্ৰোচাৰী বস্তু লবৰ কাৰণে জিও মাৰ্ট খন আছে 6 মাইলত সো বলক জিও মাৰ্ট হাই কা দেখো হ্যাঁ মই অফিসত খাওঁ যে মই তাৰ কাৰণে ল'ব লাগে বাবুৰ দুটামান মেডিসিন লব লগা আছে হেতু লৈ লও তাৰ পিছত সিধা ঘৰত গৈ আছো এই নতুনকে বনাইছে নেকি আমি এতিয়া লম পেট্ৰল নহয় পেট্ৰল নহয় ডিজেল কাৰণ আমাৰটো ডিজেল গাড়ী হয় তো ঘৰ আহি পালো আৰু লগ পাই আছো অহাকালি হেল্ল' ফ্ৰেণ্ডছ গুড ইভিনিং আৰু আজি আকৌ ওলাইছো বতৰ ভাল অকমান ফুৰিবৰ মন গৈছে সো এতিয়া আমি গৈ আছো শ্ৰদ্ধাঞ্জলি পাৰ্ক সো বতৰ খুবেই ডাৱৰীয়া আৰু চাগে জাগাই জাগাই বানপানী দেখা পাম সো হেতু কাৰণে ওলালো বানপানী চাবৰ কাৰণে তো বলক কত কি দেখা পাও গৈ থাকো আমি যাম পালোৱে আৰু পুৰা দীঘলীয়া যাম ইয়াতে ব্ৰিজ বনাই আছে চাগে অকমান আন্ধাৰে হৈ যাব আৰু গৈ পাওলৈকে ইয়া লেতেৰা যাম দীঘলীয়া একদম আমাৰ আগত আছে পুৰবী দৈ হ'ব চাগে ন এইটোৰ কাৰণে আমাৰ জাম হৈছিলে ইয়া বনাই আছে তো ৰাস্তা ঠেক হৈছে হেতু কাৰণে যাম চাগে এতিয়া ফ্ৰী পাম অৱস্থা পুৰা বেয়া তো খটাক কৰি পেলে আমি চিৰিয়াখানা পালো আৰু এতিয়া আমি পাম আৰু এসকে কেইটা ফ্লোৰ আছে পাৰ্কিঙত বহুত কেইটা আছে ন পাৰ্কিং ভালে হৈছে ধুনীয়াকে আৰামছে তো আমি কৰিলো এন্ট্ৰি জয় হিন্দ তো ওয়েদাৰ বহুত ধুনীয়া আৰু ফটো বহুত ভাল হৈ আছে আৰু পুৰা মাইটো ফ্ৰেছ লাগিছে ইয়েছ তলা মাৰা আছে বেয়া বাবু উঠিবা বেয়া বাবু বেয়া নচলে নচলে এনে চিৰি উঠাই দিয়েচোন তাক হৈছে দে নাযায় আৰু দে বেয়া বাবু নচলে এইটো নচলে ইয়াত বেয়া দে বেয়া তলা মাৰাটো বন্ধ হৈ আছে এইখন ভালে ভাল আছিলে এইটো ট্ৰেইন আছিলে ট্ৰেইনখনো বেয়া ট্ৰেইনখন তাতে পৰি আছে সব কৰোনাৰ কাৰণে বন্ধ হৈ আছে ক'তো উঠাবই পৰা নাই ইভিনিং ৱাক প্ৰায় হ'লেই দে আমাৰ চোৱা ন ইফালে ফটোশ্বুট চলি আছে ইফালে মেখেলা চাদৰ পিন্ধি পেলাই ইমান ধুনীয়াকৈ সৰি আছে কৃষ্ণচূড়াবিলাক ভাল হৈছে ন ইমান ধুনীয়া ফুলি আছে
এতিয়া যাওঁ আৰু ঘৰত আমি পাৰ্কৰ পৰা ওলালো আৰু পাৰ্কত চাবলগীয়া একোৱেই নাই আগতে যিমান ভাল আছিলে মানে এতিয়া একোৱেই নাই সব বস্তুটো বেয়াই আৰু মেইনটেনেন্স একেবাৰে নাই লেতেৰা সো আহি একো লাভ নাই আৰু সাগে বেলেগ পাৰ্ক বিলাক কেনেকুৱা হৈছে নাজানো এতিয়া আগতেতো সব ভালে আছিলে সাগে কৰোনাৰ কাৰণে হ'ব পাৰে বহুত দীঘল ব্ৰিজ হ'ব যেন পাইছো আৰু পুৰা কাম চলি আছে তো আন্ধাৰ নোহোৱাৰ আগে আগে আমি ঘৰ গৈ পাব লাগিব নহলে ইয়াতে অৱস্থা একদম বেয়া হ'ব পুৰা ৰাস্তা ঠেক আমাৰ বাবু বোলে ব্ৰিজৰ ওপৰেৰে যায় এই ব্ৰিজ খুব ভাল পায় না বাবু আমি ব্ৰিজৰ ওপৰেৰে গৈ আছো ন চলো 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 লাইট চ ওয়াও ও আচ্ছা ব্লু লাইট আমি গণেশগুৰি পালো কিন্তু কতো তেনেকুৱা বানপানী দেখা নাপালো সাগে পানীবিলাক শুকাই গল ভালে হৈছে নিউজত তো পুৰা দেখা পাই আছো বানপানী হোৱা বুলি কিন্তু এতিয়া আমি দেখা নাই চলো চলো 1 2 কৰা চলো 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 বাহিৰত বানপানী নাই আমাৰ ঘৰতে বানপানী আছে ওপৰৰ যিটো চিৰিৰ টিং পাৰ আছে সেইটো উখৰি গৈছে সো সেইটোৰ কাৰণে ওপৰৰ পৰা পানী পৰি আছে আমাৰ আৰু পুৰা একদম পানী জমা হৈছে তলত শুকাবই পৰা নাই সদায় যিহেতু বৰষুণ দি আছে তো ৰুম আহি পালো আৰু এতিয়া সন্ধিয়া হৈছে যিহেতু এতিয়া অকমান চাহ খাম ফ্ৰজেন আছে যোৱাকালি আনিছিলো সেইটো ফ্ৰাই কৰিম আৰু কফি নহলে চাহ খাম তো ভিডিঅ'খনত বৰ বেছি একো দেখুৱাব নোৱাৰিলো আৰু সববিলাকতো বন্ধই হৈছে তো আৰু ব্লগটো মই আজি এইখিনিতে সামৰিছো আকৌ লগ পাম অতি সোনকালে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব নিশ্চয় কৰিব তাৰ পিছত সদায় সুখী হৈ থাকিব তাৰে কামনাৰে বাই বাই